হেল্ল' এভৰিৱান, মই ৰশ্মি আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাবলৈ লৈছোঁ সৰিয়হৰ চাটনি। আৰু এই চাটনিখন বনাবৰ কাৰণে মই কেইটামান সৰিয়হ তিয়াই থৈ দিছিলোঁ আৰু এইখিনি এতিয়া মই ভালদৰে ধুই ল'ম। এয়া মই ভালদৰে ধুই ল'লোঁ আৰু এতিয়া আহকচোন চাওঁ ইয়াৰ লগত কি কিনো দিওঁ। এয়া মই লৈছোঁ 5টা জলকীয়া আৰু এয়া জলকীয়া আমাৰ ঘৰৰে হয় আৰু কেইফুটামান নহৰু লৈছোঁ আৰু অকণমান আদা আৰু এয়া আমাৰ ঘৰৰে মান ধনিয়া আৰু ইয়াৰ লগত থাকিব জোখ অনুসৰি অকণমান নিমখ আৰু এইখিনি এতিয়া এটা মিক্সি বাটিত লৈ ল'ম। আৰু ইয়াতে মই আৰু এটা বস্তু দিম, যিটো বস্তু দিলে চাটনিখন খাবলৈ আৰু ভাল লাগে, গতিকে ভিডিঅ'টো স্কিপ নকৰি আগলৈ চাই থাকিব। আৰু এয়া মই দিলোঁ অকণমান জোখ অনুসৰি নিমখ। এইখিনি এতিয়া মই পিচি ল'ম। এয়া আধা পিছা হওঁতে মই ইয়াতে দি দিছোঁ অকণমান নেমু ৰস। সেই নেমু ৰসখন দিলে চাটনিখন আৰু ভাল হয় খাবলৈ। এতিয়া মই আকৌ ভালদৰে পিচি ল'ম। এয়া আমাৰ ফাইনেল সৰিয়হৰ চাটনি ৰেডি হৈ গ'ল। খাবলৈ খুবেই টেষ্টি হৈছিলে। এনেদৰে আপোনালোকে খাই পাইছে নাই কমেণ্ট কৰি জনাব, আৰু যদি নাই পোৱা তেনেহ'লে বনাই চাব, খাবলৈ বহুত ভাল লাগে। গতিকে আজিলৈ আহিছোঁ।